Hello friends, welcome to my channel. UIDAI নতুনকৈ আধাৰ নিউ পোৰ্টেল লঞ্চ কৰিছে য'ত আপোনালোকৰ ডিজিটেল আধাৰ কাৰ্ডৰ কপিটো ডাউনলোড কৰিব পাৰিব লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নেম, এড্ৰেছ, ডেট অফ বাৰ্থ, জেন্ডাৰ আপডেট কৰিব পাৰিব আৰু PVC আধাৰ কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব। এই ভিডিঅ'টোত মই আপোনালোকৰ আধাৰ কাৰ্ডৰ নিউ পোৰ্টেল কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে শিকাম। বলক আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই ইয়াত Google Chrome ব্ৰাউজাৰটো ইউজ কৰিম। ইয়াত আপোনালোকে সাৰ্চ কৰিব লাগিব myadhar.uidai.gov.in। মোৰ সাৰ্চ কৰা হৈ আছে, সেইকাৰণে মই সাৰ্চ কৰা নাই। সাৰ্চ কৰা যদি আপোনালোকৰ কিবা অসুবিধা হয়, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেই লিংকৰ পৰা ডাইৰেক্টলি আপোনালোকে এইটো পেজত আহিব পাৰিব। ইয়াতে আপোনালোকে দেখিব পাইছে লগইন অপশ্যন আছে। ইয়াতে ডাউনলোড আধাৰ আছে। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ ডিজিটেল আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰে আৰু তাৰ তলতে আছে অৰ্ডাৰ আধাৰ PVC কাৰ্ড। ইয়াতে আপোনালোকে PVC আধাৰ কাৰ্ডটো অৰ্ডাৰ কৰিব পাৰে। বৰ্তমান মই লগইন কৰি লওঁ। ইয়াতে আপোনালোকে এণ্টাৰ আধাৰত আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব আৰু যিটো কেপচাৰ আপোনালোকে দেখিছে এই কেপচাৰটো তলত ফিল আপ কৰিব লাগিব। মই প্ৰথমে কেপচাৰটো ফিল আপ কৰি লওঁ। কেপচাৰটো ফিল আপ কৰাৰ পিছত আপোনালোকে সেন্ড OTPত ক্লিক কৰিব লাগিব। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ থাকিব সেই মোবাইল নাম্বাৰটোত এটা OTP যাব। OTPটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। মই OTPটো ফিল আপ কৰি লওঁ। OTPটো ফিল আপ কৰাৰ পিছত আপোনালোকে লগইন ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো আহি যাব সাইডত। এইটো আধাৰ কাৰ্ড আপোনালোকে দেখিব পাইছে। ইয়াতে ফ্লিপ আধাৰ কাৰ্ড অপশ্যন আছে। তাতে ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডৰ বেক সাইডটো দেখা পাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ PVC কাৰ্ড, আপডেট আধাৰছ অনলাইন। ইয়াতে আপোনালোকে অৰ্ডাৰ আধাৰ PVC কাৰ্ডত ক্লিক কৰি আপোনালোকে আপোনালোকৰ PVC কাৰ্ডৰ আধাৰ কাৰ্ডটো অৰ্ডাৰ কৰিব পাৰিব। মোৰ অৰ্ডাৰ কৰা আছে, সেইকাৰণে মই অৰ্ডাৰ নকৰোঁ। ইয়াতে আপোনালোকে নেক্সট কৰি পে'মেণ্ট কৰি দিলে আপোনালোকৰ আধাৰ কাৰ্ডটো অৰ্ডাৰ হৈ যাব, PVC আধাৰ কাৰ্ডটো, য'ত আপোনালোকে 50 rupees পে' কৰিব লাগিব। মোৰ কৰা আছে, সেইবাবে মই নকৰোঁ। তাৰপিছতে আপোনালোকে ইয়াত নেক্সট অপশ্যনটো দেখিবলৈ পাব আপডেট আধাৰ অনলাইন। ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে। ইয়াতে ক্লিক কৰি আপোনালোকে প্ৰচিড টু আপডেট আধাৰ ক্লিক কৰিব লাগিব। তাৰপিছতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ নেম, ডেট অফ বাৰ্থ, জেন্ডাৰ, এড্ৰেছ আপোনালোকে ইয়াত আপডেট কৰিব পাৰিব। ইয়াতে মই নেমটো দেখাই দিছোঁ আপোনালোকক। নেমত ক্লিক কৰি প্ৰচিড টু আপডেট আধাৰত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ইয়াতে আপোনালোকৰ নিউ নেমটো ফিল আপ কৰিব। মই এনেই এটা দেখাব এক্সাম্পল হিচাপে। তাৰপিছতে আপোনালোকে ইয়াতে চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপত চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID, পান কাৰ্ড আৰু আপোনালোকে পাছপৰ্ট ব্যৱহাৰ কৰিব পাৰিব। মই আপোনালোকক প্ৰিফাৰেঞ্চ কৰিম যে আপোনালোকে ভোটাৰ ID বা পান কাৰ্ড ব্যৱহাৰ কৰক, নহ'লে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স ব্যৱহাৰ কৰক। ইয়াতে যিকোনো এটা ID চিলেক্ট কৰি আপোনালোকে আপলোড কৰক। আপলোড কৰাৰ পিছত নেক্সট ক্লিক কৰক। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে আৰু 50 rupees এটা পে' কৰিব লাগিব। পে'মেণ্টটো কৰি লোৱাৰ পাছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ দিয়া থাকে সেই এড্ৰেছত আপোনালোকৰ ফিজিকেল আধাৰ কাৰ্ডখন পঠিয়াই দিয়া হ'ব। আপোনালোকে ৰিচিভ কৰি ল'ব। ইয়াতে আপোনালোকে অৰ্ডাৰ কৰা PVC আধাৰ কাৰ্ডৰ আৰু লগতে আপডেট কৰা আধাৰ কাৰ্ডৰ কাৰেণ্ট ষ্টেটাছটো চাব পাৰিব। আপোনালোকে তললৈ স্ক্ৰল কৰি আহিলে পে'মেণ্ট হিষ্টৰী অপশ্যনটো দেখা পাব। ইয়াত আপোনালোকে ক্লিক কৰিলে SRN নম্বৰ এটা দেখা পাব আৰু ভিউ অপশ্যনটোত ক্লিক কৰিলে আধাৰৰ কাৰেণ্ট ষ্টেটাছটো আপোনালোকে দেখিবলৈ পাব। আৰু এই কমপ্লিট প্ৰচেছটো কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক হৈ থাকিব লাগিব।
আধাৰৰ এই কমপ্লিট প্ৰচেছটো কৰাত আপোনালোকৰ যদি কিবা অসুবিধা হয় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, নহ'লে ডেছক্ৰিপশ্যনত মোক কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে মোক কণ্টেক্টো কৰিব পাৰিব। এনেধৰণৰ ইনফৰ্মেশ্যনেল ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো অল কৰি থ'ব।